ঐ কি হ'ল কি চাই আছ সেইফালে এইজনী লাকি বোলাজনী ডাঙৰো হৈছে ধুনীয়া হৈছে বে পঠাব মন আছে নেকি পতাব মন আছে বে মক্কেল এটা বিচাৰিব লাগিব ঐ জটু জানা যা মই নোৱাৰো কেলে ফাল্টু কৰি আছোন চা ভাই তই আমাৰ লগৰ হয় নহয় আৰু তই লগৰকেইটাৰ কাৰণে একো কৰিব নোৱাৰো যা 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 তহঁত বৰ কামোৰ বে যা শুনাচোন কাক কৈছা তোমাকে মানে তোমালোককে কি কাৰণত মানে চিনাকি হ'ব খুজিছিলোঁ চিনাকি হ'বলৈ কি আছে চিনিটো পাওঁৱেই কিন্তু কথাই পতা নাই কথা পাতিলে নহয় এতিয়া যাওঁ হা আমাৰ দেৰি হ'ব মানে ল'ৰাটোৰ বৰ বেলেগ ধৰণৰ আছিল ন অঁ ল'ৰাটোৰ মুখখন চাবলগীয়া হৈ গৈছিল একদম হ'লেও পাই ল'ৰাটো ধুনীয়া আছিল হ'ব হ'ব কি কাৰণত বা আহিছিল তোকে পতাব আহিছিল ঐ চুপ ফটো আমি ঐ জ্যোতি সি তহঁতৰ বাহঁতৰ লগত নাছিল জানো হৈছিল পাই তোকনো কিয় লাগে হয় নাই এনেই সুধিছোঁ ঐ নামটো কি জানো নেকি জৰু নে কি আছিল ভালকে নাজানো কৃষ্ণ মই যে নোৱাৰো দেই যিয়ে ছাৰ মুখ এনেকুৱা ল'লে মোক মোৰ মানে বেয়া ফাটিলে কৈছো নহয় মতা হ'লেহে তই যা বা চাওঁ কাইলৈ ডাইৰেক্ট প্ৰপ'জ কৰিম মুখখন কাইলৈ চাবি ৰ ঐ ঐ যা আহিলে আৰে যা তোৰ আজি বেয়া ফাটিলে ৰে যা আকৌ কবা পাবগৈ এতিয়া ঐ কেলা পঢ়িব নাই বাৰু পতিব যা ব্যস্ত প্লাক এক্সকিউজ মি শুনাচোন ঐ আজিও এটা মক্কেল পঠাইছে চাগে সি কওকচোন কি মানে তোমালোকে কি বিষয়ত টিউশ্যন লৈছা কিয় কোনোবাই ল'ব নেকি নহয় মানে আৰু কিবা ক'বা নাই বেয়া নোপোৱা যদি কথা এটা সুধো কি সেইদিনা আহিছিল যে ল'ৰাজন সি তোমাৰ নাম্বাৰটো খুজিছে কিয় লাগে তাক নিজে খুজি ল'ব ক'বা ঐ আহিলে আহিলে আবে ফটুৱা হৈ কি গ'ল হ'ল বে ক'ব নোৱাৰিলি মই জানোৱেই তই ক'ব নোৱাৰ বুলি আবে লৈ নাথাক বে তহঁতি হ'ব হ'ব আবে এই দেখোন মোক ৰিকুৱেষ্ট পঠাইছে বে হোৱাট SMS ভি তাই দেখোন অনলাইন আছে মই SMS কৰি দিওঁ নেকি এই কৰিয়ে দিওঁ যা হাই হেল্ল' কি কৰিছা এনে আছিলোঁ তুমি কি কৰি আছানো ইমান কুইক ৰিপ্লাই যে
এনে আছোঁ FBৰ পোষ্ট চাই কিয় কৰিব নাপায় নেকি? ধেত কিয় নাপায়নো এনেহে সুধিছোঁ তুমি নিতু দাদাক কিয় মোৰ নাম্বাৰ খুজি পঠাইছিলা? ক'ত কেতিয়া এই এতিয়া নজনা ওলাইছে। সেইদিনা কুকুৰে মোৰ কথা কৈ নাম্বাৰ কৈছিল কি কৰোঁ এতিয়া তাৰ কথাবোৰ কৈয়ে দিওঁ নেকি এনে নকওঁ নকওঁৱে যা যি হয় হ'ব মোৰ মানে তোমাক খুজিবলৈ ভয় লাগিল হ'ব গম পাইছোঁ। ঐ এতিয়া হ'ব হা পিছত কথা পাতিম মানে টিউচন যাব হ'ব এতিয়া। অ'কে বাট নাম্বাৰটো নিদিয়া আজি আজি ওলাই থাকিবা মই টিউচন যাওঁতে দি যাম। সেই জহৰাকেইটাৰ আগত নাম্বাৰ ল'লে বখলে হ'ব মই কি কৰোঁ যে নাযাওঁ বুলি কৈ দিওঁ নেকি কিয় নাযাওঁ বুলি কওঁ এই কিবা কাম এটা আছে বুলি কৈ দিলেই হৈ গ'ল মই মানে আজি ওলাই নাযাওঁ কাম এটা আছে এতিয়া দিয়া না তেন যেতিয়া লগ পাওঁ তেতিয়া ল'বা এতিয়া বাই। কি কৰোঁ যাব নোৱাৰোঁ বে আজি এনেই কাম আছে বুলি ক'লোঁ ক'লেও এই পাগলকেইটা দেখাকৈ কথা পাতিব নোৱাৰোঁ কি কৰোঁ মই দেখোন পাগলকেইটা তাত নহয় আগলৈকে যাবগৈ পাৰোঁ চালা তাইকো আকৌ কাম আছে বুলি ক'লোঁ নহয় এই চহগা যা দেখা যাব আহিলা আকৌ বোলে আজি তোমাৰ বেলেগ কিবা কাম আছে ইয়াৰ যে কাম আছে তই কেনেকৈ গম পালি? আৰু তুমি আজি লগৰকেইটাৰ লগত নাথাকি ইয়াত যে নেকি এইকেইজনী আজি একদিন মেছেজ কৰিছিলোঁ তেনেকৈ গম পালোঁ হয় নেকি? এতিয়া তুমি যোৱা চাৰে দেখিলে হ'ল আৰু বাই বাই তেতিয়াহ'লে লগ পালে দিম বুলি কিয় কৈছিলা এনেই এতিয়া যোৱা নহ'লে কাম নাই যদি অলপ ৰৈ দিবা এতিয়া বাই ৰৈ দিওঁ নে নিতুহঁতৰ তাত যাওঁগৈ তাত গ'লে সিহঁতে গম পাব আৰে কি গম পাব কি কাৰণত সিহঁতৰ পৰা লোকেল কাম আহিলে কি মই প্ৰেমত পৰিছোঁ নেকি লাকিৰ মুখত দেখোন মই হেৰাই গৈছোঁ হয়তো এয়াই
লাগা এই ৰাতিলে কোনো মানে প্লেন কৰিছ সৰু নে ডাঙৰ সৰু পাগল হৈছে নেকি জেপত ফুটা কৰি এটা নাই নহয় আজি ৰাতিনো কিনো ইমান বিশেষ যাৰ বাবে মইনা অমলাম মানে বপুৰাই তহঁতক পাৰি দিব বুলি কোৱাই নাই ন কেলে আমাৰ ৰ'দে বৰহানৰ পৰা ত্যাগ কৰিলা বুলি হ'লা তহঁত নাজানো হে কাক পঠালে নাজানো নাম চাম নাজানো মুঠতে পাৰি হ'ব তুমি কি ইয়াতে ৰৈ থাকিলা ঐ তহঁত আহি থাক লাহে লাহে আমি কাবাব মেহাতি নহওঁ এইজনী মই একদম বৰ হৈছিলোঁ জানা কিয় ৰৈ থাকিব লাগেনো তুমি নাম্বাৰটো নিদিলা যে নাম্বাৰটো নিদিয়াৰ বাবে নে বেলেগ কিবা একো নহয় বাদ দিয়া ছিংগল ষ্টেটাছ কেৱল এডিট নে সঁচাই ছিংগল একদম পিয়ৰ ছিংগল কিয় ছিংগল ইমান ধুনীয়া ল'ৰাটো হেই কি কোৱা তোমাৰ পিছে কথা বাদ দিয়া কিয় এনেই তুমি কেনেকৈ লগ ভাল পোৱা তোমাৰ দৰেই হাঁহিছা কিয় তুমি এটা সাধাৰণ কথা ক'বলৈ ইমান পকাই আছা যে সেইবাবে তোমাৰ দ্বাৰা নহ'ব মানে তুমি কি ক'ব খুজিছা মই তোমাক ভাল পাওঁ লাগি বদলি গ'ল বে ঐ শুনাচোন কাক কৈছা তোমাকে মানে তোমালোককে কিয় কি কাৰণত এই যে নিতু দাদা তাক চিনি পোৱা নহয় চিনি পাবলৈ কি আছে নিতু দাদাটো বিদেশৰ তাকেই সি মানে অলপ লাজ কৰি আছে ভাব সি মানে ডাইৰেক্ট কৈ দিওঁ দেই সি মানে তোমাক ভাল পায় কিন্তু ক'বলৈ লাজ কৰে তো ল'ৰাটো ভাল চিন্তা কৰিব নালাগে একো বেয়া বস্তু চাবস্তু নাখায় হয় নেকি কিহে লাকি এইজনী মই তেতিয়াহ'লে কি বুলি ক'ম তাক হা নে না মই পিছত ক'ম ঐ তোমাৰ নাম্বাৰটো দিবা মই তাক দি তাক দিম নিজে খুজি ল'ব ক'বা ঐ তোৰ আকৌ কি হ'ল হ'ব দে আবেলি ওলাই আহিবি ডাঙৰ মাইনা এটাকে আনিম সপোনবোৰ সঁচা হ'বও পাৰে নহ'বও পাৰে সেয়া প্ৰেমেই হওক বা আন কিবা কিন্তু আমাৰ জীৱনবোৰেই দেখোন একোটা সপোনত সকলো মিঠা কিন্তু বাস্তৱত তাৰ ওলোটা চাল্লা ধিক্কাৰ এই জীৱন